নমস্কাৰ এই মুহূৰ্তত আগবাঢ়িছো দিনটোৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰ নিটো পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। প্ৰথমটো খবৰ মাজলৈ আগবাঢ়িছো। জুবিন হত্যাৰ প্ৰমাণ নাই আৰু মুকলি আকাশৰ তললৈ ওলাই আহিব শ্যাম কানু, সিদ্ধাৰ্থ শেখৰ আৰু অমৃতপ্ৰভা মহন্ত। জুবিন গাৰ্গৰ হত্যাৰ নাই কোনো তথ্য প্ৰমাণ। মুকলি আকাশৰ তললৈ শীঘ্ৰে ওলাই আহিব শ্যাম কানু, সিদ্ধাৰ্থ। মুকলি আকাশৰ তললৈ ওলাই আহিব শেখৰ, অমৃতপ্ৰভাও। মহাবিস্ফোৰণ ঘটাইছে বিধায়ক অখিল গগৈ। সাৰ্চ ফ্ৰেম হোৱাৰ পিছতে মুকলি আকাশৰ তললৈ ওলাই আহিব আটাইকেইটা অভিযুক্ত। প্ৰয়োজনীয় একো তথ্যই নাই এছআইটিৰ চাৰ্জশ্বিটত। হত্যাৰ গোচৰ দিছে কিন্তু প্ৰমাণ কৰিব পৰা তথ্য একোৱেই নাই। ইয়ত এম্বুলেন্স, হস্পিটাল, হোটেলৰ কোনো মানুহৰ ভাষ্য নাই। ঘটনাস্থলী আৰু চিচিটিভিৰ ফুটেজো নানিলে এছআইটিৰ দলে। মৃত্যুদণ্ড, যাৱজ্জীৱন কাৰাদণ্ড দিব পৰা তথ্য একোৱেই নাই। ছিংগাপুৰত এছআইটিৰ সাফল্য, আধা লিটাৰ সাগৰ পানী সংগ্ৰহ। মেপ অংকন আৰু এটা ভিডিঅ' নিৰ্মাণ। আচল তথ্য এটাও সংগ্ৰহ নকৰিলে এছআইটিৰ দলে। আৰক্ষীয়ে দিয়া চাৰ্জশ্বিটখনে জুবিন গাৰ্গক কেতিয়াও ন্যায় দিব নোৱাৰে। মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈ। আগবাঢ়িছো পৰৱৰ্তী খবৰ মাজলৈ। জুবিন গাৰ্গৰ বিহু ফাংচনৰ টকা কোনে খালে? জুবিন গাৰ্গে ন্যায় পাবই লাগিব, কঠোৰ মুখ্যমন্ত্ৰী। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ পুনৰ মুখ্যমন্ত্ৰীৰ বৃহৎ মন্তব্য। জুবিনৰ বিহু ফাংচনৰ টকা কোনে খালে? জুবিনক লুটি-পুটি খোৱা সকলো তদন্ত হ'ব লাগিব। জুবিনক কোনে হত্যা কৰিলে আদালতত সকলো ওলাই পৰিব। ছিংগাপুৰতকৈ ভাৰতৰ আইন ব্যৱস্থা বহু ওপৰত। ছিংগাপুৰৰ পুলিচ অসমত অহা নাই, কিন্তু আমাৰ পুলিচ ছিংগাপুৰত গৈছে আৰু ছিংগাপুৰৰ বিচাৰ প্ৰক্ৰিয়া বেলেগ, ভাৰতৰ বিচাৰ প্ৰক্ৰিয়া বেলেগ। ছিংগাপুৰৰ কোনো আৰক্ষী অসমত আহি তদন্ত কৰা নাই। একাংশ লোকে আছামীসকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবেহে উঠি পৰি লাগিছে। তৰুণ গগৈ, হিতেশ্বৰ শইকীয়াৰ দিনত ডাঙৰ ডাঙৰ দুৰ্ধৰ্ষ অপৰাধীয়েও 2-2.5 মাহত জামিন পাইছে, কিন্তু আজিৰ তাৰিখত এটা অপৰাধী জামিনত ওলাই আহিব পৰা নাই। মোৰ আদালতৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে, জুবিন গাৰ্গে ন্যায় পাবই। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আগবাঢ়িছো পৰৱৰ্তী খবৰ মাজলৈ। বিজেপিৰ বিধায়ক বাংলাদেশী, ৰিজাইন দিব লাগে নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মাই। বাংলাদেশীক খেদিম বুলি কোৱা বিজেপিত আছে বাংলাদেশী বিধায়ক। বাংলাদেশীক খেদাটো বাদেই বাংলাদেশীক বিধায়ক পাতে বিজেপিয়ে। আৰু নিয়ম মতে পদত্যাগ কৰিব লাগে নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাই। অসমত বাংলাদেশীৰ সংখ্যা বাঢ়িছে, যদি হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে বাঢ়িছে। এজন বিধায়কক নাগৰিকত্বৰ প্ৰমাণ বিচৰাটো দুৰ্ভাগ্যজনক কথা। বাংলাদেশী খেদাৰ কথা কৈয়ে আছে নিৰ্বাচনত জিকিছিল বিজেপিয়ে। আৰু 12 বছৰ পিছত সেই বিজেপিয়ে বাংলাদেশকে বিধায়ক পাতিলে। কাৰ জৰিয়তে অসমত বাংলাদেশী চমুৱাব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। ঢেকিয়াজুলিত বিজেপিৰ বিৰুদ্ধে সৰবজ্যস্ত কংগ্ৰেছ নেতা ৰিপুণ বৰা। আগবাঢ়িছো পৰৱৰ্তী খবৰ মাজলৈ। জনজাতিকৰণৰ ললিপপ কি? চৰকাৰৰ বিৰুদ্ধে আক্ৰাসুৰ ব্যাপক আন্দোলন ঘোষণা আৰু বাৰে বাৰে জনজাতিকৰণৰ নামত চৰকাৰী ললিপপ কিয়? কোচ ৰাজবংশী জনগোষ্ঠীক প্ৰতাৰণা পৰিণাম ভুগিব লাগিব চৰকাৰে। চৰকাৰে স্পষ্ট কৰক নিৰ্বাচনৰ আগত জনজাতিকৰণ কৰিবনে নাই। জনজাতিকৰণ নহলে বিজেপি চৰকাৰক উফৰাই দিয়াৰ হুংকাৰ আক্ৰাসুৰ। আৰু সংবাদমেল যোগে আক্ৰাসুৱে পুনৰ ঘোষণা কৰিলে ব্যাপক আন্দোলনৰ কাৰ্যসূচী। 30 ডিচেম্বৰত শ্ৰীৰামপুৰত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিব আক্ৰাসুৱে। 6 জানুৱাৰীত ছাগলীয়াত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধেৰে জনাব প্ৰতিবাদ। 10 আৰু 11 জানুৱাৰীত ৰেলপথ অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ আক্ৰাসুৰ। তামাৰ হাতত সংবাদমেল পাতি ঘোষণা আক্ৰাসুৰ নেতা প্ৰদীপ ৰায়ৰ। আগবাঢ়িছো পৰৱৰ্তী খবৰ মাজলৈ। মুছলমানক টাৰ্গেট কৰি কিয় উচ্ছেদ চলাইছে? 522 গৰাকী পৰিয়াললৈ উচ্ছেদৰ জাননীৰ পিছতে সৰব বিধায়ক। আৰু বৰাকত উচ্ছেদৰ জাননী পোৱাৰ পিছতে ক্ষোভিত বিধায়ক। হাইলাকান্দিৰ 522টা পৰিয়াললৈ উচ্ছেদৰ জাননী আৰু কিয় বাৰম্বাৰ মুছলমানক টাৰ্গেট কৰি উচ্ছেদ কৰে? ঘাৰমুৰা সংৰক্ষিত বনাঞ্চলৰ ডামচৰা অঞ্চলত উচ্ছেদৰ আতংক। একেলগে 522টা পৰিয়ালক ঘৰ খালী কৰিবলৈ জাননী বন বিভাগৰ। ঘটনাস্থলীত উপস্থিত হৈছে বিধায়ক সুজামুদ্দিন লস্কৰ। এইসকলক উচ্ছেদ কৰাৰ পূৰ্বে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক। পুনৰ সংস্থাপন নিদিয়াকৈ কাৰো ঘৰত হাত নিদিব। আৰু এই 522টা পৰিয়াল কলৈ যাব? মুখ্যমন্ত্ৰীলৈ আহ্বান বিধায়ক সুজামুদ্দিন লস্কৰৰ।
আগবাইছো পৰৱৰ্তী খবৰ মাজলৈ। কাৰ্বিসকল অকলশৰীয়া নহয়, ভূমি ভাষা সাংবিধানিক অধিকাৰ পাবই লাগিব কাৰ্বিয়ে। কাৰ্বিসকল কেতিয়া অকলশৰীয়া নহয়। অসমীয়া জাতি সদায় কাৰ্বিসকলৰ লগত আছে আৰু থাকিব। প্ৰতিটো সাংবিধানিক ৰাজনৈতিক অধিকাৰ পাবই লাগিব কাৰ্বিসকলে। ভাষা সংস্কৃতিৰ অধিকাৰ আৰু নিৰাপত্তা নিশ্চিত হ'বই লাগিব। জনগোষ্ঠী হিচাপে তেওঁলোক কাৰ্বি, কিন্তু ককাই ভাই হিচাপে অসমীয়া। কাৰ্বিসকলক আক্ৰমণ কৰা XYZ কাকো ৰেহাই দিয়া নহ'ব। অসমৰ জনগোষ্ঠীয় লোকক চাইনিজ বুলি উপলুঙা কৰিলে সহ্য নহয়। কাৰ্বি গো বেগ ধ্বনি দিবলৈ ক'ত সাহস পালে উত্তৰ লাগিব। কাৰ্বিসকলৰ মৰ্ম বেদনা বুজক অসম চৰকাৰে। কাৰ্বি আংলং কাণ্ডক লৈ তীব্ৰ প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ।